নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া হ'ল তিলৰ লাড়ু। আৰু এয়া মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া মই তিল ভাজিবলৈ লৈছোঁ। তিলখিনি মই প্ৰথমতে ধুই ৰ'দত শুকুৱাই লৈছোঁ। আৰু এতিয়া মই তিলখিনি ভাজি লম। আপোনালোকে চাই থাকক। এয়া মই তিলখিনি ভাজিবলৈ লৈছোঁ। তিল ভাজোঁতে আপোনালোকে সদায় মনত ৰাখিব যে তিলখিনি লক্ষ্য ৰাখিব লাগে যাতে তিলখিনি দহিবলৈ নাপায়। চাওক, ধুনীয়াকৈ তিলখিনি ফুটি আছে। এয়া তিতা লাগিব। এয়া হৈ গৈছে তিলখিনি। এয়া চাওক, ধুনীয়াকৈ গুড়ি হৈছে। গুড়িখিনি ধুনীয়াকৈ উতলি আছে। এয়া মই গুড়খিনি উতলিব দিছিলোঁ। এতিয়া মোৰ গুড়খিনি হৈ গৈছে। এয়া চাওক, এয়া মোৰ গুড়খিনি হৈ গৈছে। আৰু এয়া মই তিলখিনি কেৰাহীখনত দি দিছোঁ, ভজা তিলখিনি। আৰু এতিয়া ইয়াতে মই গুড় দিম। এয়া চাওক, এতিয়া এইখনেৰে মই ধুনীয়াকৈ এইখিনি মিলাই ল'ম। ধুনীয়াকৈ তিলৰ লাড়ু বনাবলৈ হ'লে সদায় গুড়খিনি ধৰিব লাগে। এয়া চাওক, ধুনীয়াকৈ মই এইখিনি মিলাই লৈছোঁ। আৰু লাড়ু বনোৱাৰ আগতে হাতখনত অকণমান ৰিফাইন তেল নাইবা ঘি লগাই ল'ব পাৰে। তেতিয়াহ'লে এনেকৈ লাগি নধৰিব। এয়া চাওক, ধুনীয়াকৈ হৈছে লাড়ুখিনি। এয়া চাওক, ধুনীয়া হৈছে লাড়ুটো।